हेलो गाइस आप लोग কেনে আছে আশা কৰো ভালে আছে তো আজি নতুন ভিডিও লৈ আইছো তো আপোনালোকে কলৈ চাই থাকিব স্কিপ নকৰাকে हेलो दोस्तों এতিয়া আমি গৈ আছো মই মিসেস আৰু বাবা এটা স্যার কত যাই বাবা হয় নেকি অলপ হাঁহি দিয়া ফুৰিব গৈ এতিয়া আইছো আৰু এতিয়া আপোনালোকক নেক্সট কি কৰো কি নকৰো সেইটো আপোনালোকক দেখাম তো গাইস আপোনালোকে হেকলৈ চাই থাকিব আমাৰ মা এবাৰ এতিয়া ভাত খাব মই এতিয়া চাহ দিছে আৰু মই এতিয়া চাহ খাম এইটো চাহ চামুচ বগা পিঠা এনেকৈ কৰি বনাইছে চাহ তো আমি এতিয়া এইটো জলফাই পিটিকা এইটো খাম বহুত টেষ্টি লাগে খাবলৈ আৰু এইটো থালি লৈ খাইছে কমপ্লিটে কৰিল একেবাৰে শেষে কৰিল এতিয়া আৰু এইজন খাইছে খাই বাৰ জনে থৈ দিছে কেনেকৈ লাগিছে বহুত টেষ্টি হয় কমপ্লিটে কৰিলা এক থালি আৰু এতিয়া মোক দিছে অলপ এইটো ময়ো খাই লওঁ কেনেকৈ লাগে আৰু এইটো ঘৰ বনাই আছো আৰু ইয়াত কাম কৰি আছে তো ইয়াত মছলা পাতি বনাই আছে আৰু এটা কন্ডিশন কৰা হৈছে আৰু ইয়াত আমাৰ ভাগিনা পুৰা এইটো কামত লাগি পৰিছে বৰ্তমান ইয়ে হেডমিস্ত্ৰী হৈ আছে তো ইয়াত কলৰ বৰিংটো আছিলে তো ইয়াতে ফিক্স কৰি দিয়া হ'ব এইটো কলৰ জলদি আহিলে আহিলে আনহলে এদিয়া নি মকে দি পানীৰ টেংকি এইটো বনোৱা হৈছে ফাউণ্ডেশ্যনটো ইয়াত এইটো পানী টেংকি আৰু ইয়াত এইটো ফাউণ্ডেশ্যন কৰিছে ইয়াত পাকঘৰ বাথৰুম এইবিলাক ইয়াত হ'ব তো তলে নুৰু ভাগিনা এইটো আজি টাইপিংটো আজি কমপ্লিট হ'ব নে কমপ্লিট হ'ব একদম হৈ যাব হৈছে আৰু এক দুট মাল বনাব লাগিব ঠিক আছে আজি কমপ্লিট কৰি দিব তেতিয়াহ'লে একদম ঠিক হৈ গ'ল কালি খুলি গাঁথনি কৰি দিম এইটো ঠিক আছে জলদি কাম হৈ যাব তো গাইজ ভিডিঅ'টো 2-3 দিনৰ ভিডিঅ' তো গতিকে ভিডিঅ'টো মানে লগাই বনোৱা হৈছে তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে ন'টিফিকেশ্যন বেলটো অন কৰি দিব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ' সকলোতকৈ আপোনালোকে পায় তো গাইজ আজিলৈ ইমানেই বাই বাই গাইজ